হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে আৰু এয়া পাকঘৰৰ পৰাই আচলতে ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। আৰু বৰমাই ৰাতিপুৱা উঠি ইহঁতলৈ বনালে পাৰ মাংস, পাৰ মাৰি ঘৰৰে পাৰ মাৰি পেলাই এয়া মাংস তাহাঁতকেইটালৈ বনালে পাৰ মাংসৰ জোল আৰু ভাত। ৰাতিপুৱা সিহঁতি সেয়া খালে আৰু আমালৈ বনাই থকা হৈছে ৰুটি। খুৰীয়ে ৰুটি বেলি আছে আৰু মই ভাজি বনাই আছোঁ। আৰু ইহঁতে খাই থাকোঁতে কিমান দুখন কাঁহী লৈছে, কিন্তু এখনৰ পৰাই দুইটাই খাব। বৌয়ে দুখন কাঁহী লৈ পেলাই দুইটাকে খুৱাইছে, আমাৰতো আকৌ বেলেগ এখন কাঁহী টানি তাৰ কাঁহীখন টানি লৈ পেলাই খাইছে। মানে ভিডিঅ' কৰি থকা দেখিছে যে সি দেখাইছে আৰু কি সি বহুত খাইছা? খাইছে ভালকে ভাত বুলি। খাইছা? কিহেদি খাইছা? পাৰ মাংস। আৰু এয়া খুৰীৰ ৰুটি বেলি আছে আৰু এয়া মই ভাজি বনালোঁ। ৰুটি চুটি খোৱা হৈ গ'ল, ভিডিঅ' কৰা নহ'লে। এয়া ধানো মেলি দিছে চোতালত আৰু এয়া মা বৰমাহঁতে পূৰা বহি লৈ পিছফালে বাৰাণ্ডাৰ ফালে লেকচাৰ মাৰি আছে। আৰু এনেকৈ আচলতে পৰিয়ালৰ সৈতে দিনটো পাৰ হয়, যিহেতু পৰিয়ালটো আমাৰ বহুত ডাঙৰ হয় আৰু এতিয়ালৈকে সকলোবোৰে একেলগেই খোৱা মেলা কৰে, সকলোবোৰ আহি একলগ হয় চবতে। আৰু তাৰপিছতে আমি আজৰি হৈ গোটেইবোৰ আহিছোঁ আমাৰ পিছফালে পথাৰত। আৰু ইহঁত দুটা ভাই ককাই একদম হাতত ধৰি ধৰি আহিছে। আৰু এয়া মই মোনাত ৰবাব টেঙা খাম আচলতে আমি আজি। আৰু এয়া ৰবাব টেঙা খাবলৈ পূৰা যা যোগাৰ মোনাত ভৰাই লৈ আহিছোঁ পথাৰলৈ বুলি। আৰু এয়া আমি পথাৰ পালোহি। এইফালে এয়া আমাৰে ফিছাৰী হয় ঘৰৰ, দুইফালে দুটা ফিছাৰী আছে। আৰু দাদাও আজি ডিউটি কামত যোৱা নাই। আৰু এইফালে আজি মাছ মাৰিব। দাদাহঁত মাছ মৰাত বাৰু ইমান এক্সপাৰ্ট নহয়, যিহেতু মানুহ মাতি আনি মাছ মৰা হয় যেতিয়া ফিছাৰী কৰা হয়। তথাপি আজি মাছ মাৰিব আহিছে জাল লৈ পেলাই সকলোবোৰ। এটা ফূৰ্তি আৰু ইহঁতকো দেখুওৱা হ'ব, লগতে আমি ৰবাব টেঙাও খাম। এয়া ৰবাব টেঙা ঘৰৰে হয়, ওচৰৰ মৃদুল দাহঁতৰ ৰবাব টেঙা আমাক দিছে আৰু খুব মিঠা আছিলে ৰবাব টেঙাটো। এয়া দাদাই মাছ ধৰিছে জালত আৰু এয়া মাছ পালে বাৰু লাষ্টত কেইটামান। সৰু মাছেই কেইটামান পোৱা গ'ল, জাপানী কাৱৈকে ধৰি। এইটো টিকলো বেছি, এইটো সৰু ৰৌ পোৱালি আছিলে, গতিকে এইটো আকৌ এৰি দিয়া হ'ব। ৰৌ পোৱালি নে কি নাজানো, মই চিনি নাপাওঁ। এইটো আকৌ আমাৰ টিকলাই ধৰি পেলাই এইকেইটা মাছ পানীত আকৌ দলিয়াই দিব, যিহেতু বেছি সৰু হৈ আছে মাছকেইটা। আৰু এয়া আমাৰ ৰবাব টেঙা যা যোগাৰ চলি আছে। খুব ৰঙা হয় ভিতৰটো, এটা বগা এটা ৰঙা, কিন্তু দুইটাই খুবেই মিঠা হয়। ঘৰৰ গছৰে হয়, আমাৰ ওচৰৰে মৃদুল দাহঁতৰ একদম পৰিয়ালৰ নিচিনা, তেওঁলোকৰ গছৰে হয়। খুব মিঠা হয় ৰবাব টেঙাকেইটা। আমাৰ টিকলাই খায়ো খুব মিঠা পাইছে যিহেতু। মিঠা বহুত। আৰু এয়া আমাৰ ৰবাব টেঙাও ৰেডি হ'ল, আমি খালোঁ। সেইখিনি ভিডিঅ' কৰা নহ'লে, খুব টেষ্টি লাগিলে। আৰু এয়া সন্ধিয়া হ'ল, সন্ধিয়া হোৱাৰ পিছত আমি আহিছোঁ ওচৰৰে মোৰ মাজু বৰ্তাৰ ছোৱালীৰ ঘৰলৈ। আৰু মাজু বৰ্তাৰ ঘৰতো যাম বাৰু। ছোৱালীৰ ঘৰলৈ আহিছোঁ। এয়া তাহাঁতে আচলতে নামৰ ৰিহাৰ্চেল কৰি আছে, আখৰা নাগাৰা নামৰ। আৰু কাইলৈ আছে কম্পিটিশ্যন ইয়াতে সদৌ অসম ভিত্তিত বহুতকেইটা 200টাৰো হয়তো ওপৰ দল আহিব বোলে। আৰু মোৰ মাজু বৰ্তাৰ ছোৱালীজনীও মেইন নামতি হিচাপে তাই নাম ধৰিছে। খুব ধুনীয়া তেওঁলোকৰ দলটো, অলপমান আপোনালোকক দেখাই দিওঁ।
এয়া আছিলে আজিৰ দিনটো আৰু তাৰপিছত আমি বহুত কথা চথা পাতি বহুত সময় হ'ল আচলতে শ্বৰ্টকৈ দেখাইছোঁ ইহঁতৰ ভিডিঅ'টো মই আপোনালোকক কমপ্লিটকৈ দিবলৈ চেষ্টা কৰিম বাৰু বাই